সতী ব্ৰহ্মাৰ মুখৰ পৰা জানিব পাৰিছো ঋষি কাশ্যপৰ ঔৰসত বৈ মাতৃ দ্বিতীয় জন্ম দিলে দুটি সন্তান মহাভয়ংকৰ দেৱগণ মহাভয়ংকৰ আৰু নাম থলে সিহঁতৰ হিৰণ্যাক্ষ আৰু হিৰণ্যকপুৰ নাজানো দেৱগণ পুনৰ বা মোৰ এই স্বৰ্গ কি ঘটিব পাৰে অসম্ভৱ দেৱৰাজ তাৰ বাবে অলপ নকৰিব চিন্তা সময়ত দেখা যাব কিমান শক্তিশালী ঠাই দেৱৰাজ দেৱতাৰ জং গৌৰৱত দেহ ফুৰি দৈত্য মাতা দিদি আজি উদ্গাদিনী হৈ দেৱৰ আহিত চিন্তি শুক্ৰাচাৰ্য ব্ৰাহ্মণৰ নিষ্ঠাৰ পূৰণৰ বাবে শুক্ৰাচাৰ্যই নানাভাৱে কুমন্ত্ৰণা দি দানৱক দিছে ইখানলে দক্ষ হৈ দৈত্যৰ মাতৃ যেতিয়া দেৱ মাতৃ অভিচিন্তাই যে জীৱনৰ একমাত্ৰ কাম্য কি নহওক লাগিলে বৰং তাৰ বাবে অলপো নহ'ব চিন্তিত সময়ত দেখা যাব কেনে ভয়ংকৰ খাই বিভিন্ন হয় দৈত্যৰ জনম তাৰ বাবে দেৱতাই নকৰা আশংকা সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী বিদম তেওঁৱেই যদি হয় দেৱৰ সহায় তেনেস্থলত লক্ষ লক্ষ দৈত্য আহিলেও আহাৰ একো কৰিব নোৱাৰে তথাপি দেৱৰাজ দিয়া যদি অনুমতি এই কথা প্ৰকাশ কৰিব খোজো লোৱা বিশ্বকৰ্মা আনন্দেৰে মই তোমাক দিছো অনুমতি দেৱৰাজ ভৱিষ্যত চিন্তা কৰি দেৱতা সমাজৰ চিন্তা কৰি সমগ্ৰ বিশ্বৰ অগ্ৰগতিৰ চাৰিওফালে নিৰ্মাণ কৰিব খোজে অভেদ্য দেৱাল